কবিতাৰ শিৰোনাম আইৰ চৰণত। কথা মানৱেন্দ্ৰ বৰুৱা, আবৃত্তি পাপৰি গগৈ। আই, তোৰ বৰ কষ্ট হৈছে ন? তোৰেই সিয়া ভগা কান্দোনৰ ৰোলত মই আজি উজাগৰি নিশা কটাইছো। কিন্তু কিয় তোৰ কষ্টক আওকাণ কৰিল? আইৰ স্বাভিমানক নজ্জাত কৰি তোৰেই সুপুত্ৰ বুলি পৰিচয় দিয়া, আমাৰ শহুৰৰ বুলি গৌৰৱ কৰা জাতিদ্ৰোহী পুত্ৰই আজি তোৰ সতীত্বক হানি কৰিবলৈ নাই অলপো কুণ্ঠাবোধ। তোক ৰাজপথত উলংগ কৰি কিয় তোৰ স্বাভিমানত কালিমা সানিলে? তোৰ চৰণত লেতেৰা ৰাজনীতিয়ে দেখুৱাব বিচাৰিছে নেকি নিজৰ কাপোৰ খালি অথবা পাণ্ডিতালি? হয়তো তোৰ পুত্ৰই আজি ভণ্ড শাসকৰ অন্ধ শাসনৰ মসনদ। জাতিৰ স্বাৰ্থক নুবুজি সিহঁতে আজি মাতৃভাষা আৰু মাতৃভূমিক লৈ ৰচিলে বেহাৰ বেপাৰ। তাহানিৰ আইৰ সেই শুৱনি চিকুনি মুখখনি ঘূৰাই চোৱাৰ সাহসিকতা নাই আজি সিহঁতৰ। স্বাৰ্থপৰতাই ভৰি পৰা মন মগজু আজি বিদেশী দালালৰ হাতত জাহ গ'ল। আই, তোৰ বৰ কষ্ট হৈছে ন? তোৰে নিথৰভাৱে জঠৰ হৈ পৰা অৱসাদ কষ্ট দেহত সান্তনা দিয়াৰ সাহস হেৰুৱাই পেলাইছে তোৰ বিবেকহীন পুত্ৰ। কিন্তু আমি হাৰ মনা নাই। আই, তই চিন্তা নকৰিবি, এই মহাসন্ধিক্ষণৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত আছে আমাৰ। আই, তই চিন্তা নকৰিবি, তই ৰক্ষা পৰিবি। আই, তই নাকান্দিবি।